Hello students, আজি আমি অনুশীলনী 6.1 question number 5 টো কৰিম। question number 5 ত কৈছে চিত্ৰ 6.17 ত POQ এডাল ৰেখা। তো চিত্ৰ 6.17 দিয়া থকা চিত্ৰটো হ'ল এইটো, ইয়াত আমাৰ POQ এডাল ৰেখা বুলি কৈছে। তাৰ পিছত OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব। যেডাল আমাৰ OR ৰশ্মি আছে, এই OR ৰশ্মিডাল PQ ৰেখাৰ ওপৰত লম্ব বুলি কৈছে। OP আৰু OR ৰশ্মিৰ মাজত থকা আনডাল ৰশ্মি হ'ল OS। এডাল OP আৰু এডাল হ'ল OR। এই ৰশ্মি দুডালৰ মাজত থকা আন এডাল ৰশ্মি হ'ল OS। তো ইয়াৰ পৰা আমি প্ৰমাণ কৰিব লাগে যে এংগেল ROS সমান হাফ অফ এংগেল QOS মাইনাছ POS। তো মই আগতীয়াকৈ দিয়া থকা কথাখিনি লিখি লৈছোঁ আৰু প্ৰমাণ কৰিব লগা কথাটো মই লিখি লৈছোঁ আগতীয়াকৈ। তো চিত্ৰটো আমাক ইয়াতে দিয়া আছে। তো চিত্ৰত আমাৰ এইখিনি এংগেল QOS, এই QOS এংগেলটো আমাৰ দুটা কোণক লৈ বা দুটা এংগেলক লৈ গঠিত হৈছে। এটা হ'ল আমাৰ এংগেল ROS আৰু এটা হ'ল ROQ। মানে এই গোটেই কোণটো ইয়াৰ পৰা লৈ ইয়ালৈকে এই কোণটো দুটা কোণক লৈ গঠিত হৈছে। এটা হ'ল SOR বা ROS আৰু এটা হ'ল ROQ। এই দুটা কোণক লৈ গঠিত হৈছে। তো আমি সেই কথাখিনি এতিয়া লিখিম। চিত্ৰৰ পৰা আমি লিখিম চিত্ৰৰ পৰা এংগেল QOS সমান এংগেল ROS প্লাছ এংগেল ROQ। মানে ইয়াৰ পৰা আমি এইখিনি পালোঁ। যদি আপোনালোকে ভালকৈ চায় যে এইটো আমাৰ হ'ল QOS, এই QOSটো আমাৰ ROS মানে এই কোণটো আৰু ROQ মানে এই কোণটো, এই দুটা কোণক লৈ গঠিত হ'বলৈ আমি লিখিলোঁ। তো ইয়াৰ পৰা মই ROQৰ মানটো ওলাম। তো ROQ মানে কিমানখিনি হ'ব সেইখিনি মই ওলাম ইয়াৰ পৰা। তো মই সোঁফালৰখিনিক বাওঁফালে আৰু বাওঁফালৰখিনিক সোঁফালে লিখি লওঁ। তো এংগেল ROS যোগ ROQ সমান এংগেল QOS। তো ইয়াৰ পৰা এংগেল ROQ সমান, চাবা ইয়াতে আমাৰ এংগেল ROSটো প্লাছত আছে, এইফালে আহিলে ROSৰ আগত মাইনাছত আহিব। তো আমি লিখিম এংগেল QOS মাইনাছ এংগেল ROS। তো ইয়াৰ পৰা আমি ROQ, ইয়াৰ পৰা মই এংগেল ROQৰ মান পালোঁ। আকৌ যদি আমি চিত্ৰটো ভালকৈ চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে এংগেল ROP মানে এই কোণটো ROP, এই ROP দুটা কোণক লৈ গঠিত হৈছে। এটা হ'ল আমাৰ ROS মানে এই কোণটো আৰু এটা হ'ল এংগেল POS মানে এই কোণটো। তো এই দুটা কোণক লৈ আমাৰ ROP গঠন হৈছে। আমি লিখিম আকৌ এংগেল ROP সমান এংগেল ROS প্লাছ POS। তো আমি দেখা পালোঁ যে ROP কাৰ সমান হৈছে ROS আৰু POSৰ পৰা। এইখিনিতে আৰু এটা কথা আমি চাম যে ইয়াত আমাৰ কি হৈছিলে, যিডাল আমাৰ OR ৰশ্মি আছিলে, OR ৰশ্মিডাল আমাৰ লম্ব আছিলে PQৰ ওপৰত। গতিকে এইটো কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইখিনিও 90 ডিগ্ৰী হ'ব। তাৰমানে আমি ক'ব পাৰিম যে এংগেল ROQ যিমানখিনি হ'ব এংগেল ROP সিমানখিনিয়ে হ'ব। তো আমি এই কথাটো ক'ব পাৰিম। তো আমি লিখিম এতিয়া আমি লিখিম এংগেল ROP সমান এংগেল ROQ। কাৰণটো ইয়াতে লিখিম যিহেতু এংগেল বা আমি এনেকৈ লিখিব পাৰোঁ যিহেতু আমাৰ OR লম্ব PQ, যিহেতু আমাৰ ORডাল PQৰ ওপৰত লম্ব হৈ আছে। গতিকে এইখিনিৰ পৰা আমি ROPৰ মান আৰু ROQৰ মান আমি বহুৱাম। ইয়াতে আমি ROP সমান আমি এইখিনি পাইছিলোঁ, এংগেল ROP মানে এইখিনি পাইছিলোঁ। তো এংগেল ROPৰ জেগাত আমি এইখিনি বহুৱাম। তো এংগেল ROS প্লাছ এংগেল POS। একেদৰে ROQৰ মান আমি
এইখিনি পাইছিলোঁ এংগেল কিউ অ' এছ মাইনাছ আৰ অ' এছ তো এইখিনি বহুৱাম এংগেল কিউ অ' এছ মাইনাছ আৰ অ' এছ তো ইয়াৰ পৰা মই এংগেল আৰ অ' এছক সমান চিনৰ বাওঁফালে লৈ আহিম লৈ আহিলে কি হ'ব এংগেল আৰ অ' এছ এইটো ইফালে আহিলে হ'ব প্লাছ হৈ যাব আৰ অ' এছ আৰু এংগেল পি অ' এছক সমান চিনৰ সোঁফালে লৈ যাম সমান চিনৰ সোঁফালে নিলে এইফালে প্লাছ আছিলে এইফালে আহিলে মাইনাছত আহিব পি অ' এছ এতিয়া চাবা যে ইয়াত এংগেল আৰ অ' এছ আৰু আৰ অ' এছ দুটা আছে তো ইয়াৰ পৰা আমি লিখিব পাৰিম যে 2 এংগেল আৰ অ' এছ সমান এংগেল কিউ অ' এছ মাইনাছ পি অ' এছ তো ইয়াৰ পৰা আৰ অ' এছটো ইয়াতে ৰাখি 2টোক আমি সমান চিনৰ সোঁফালে লৈ যাম সমান চিনৰ সোঁফালে নিলে কি হ'ব ইয়াতে পূৰণ হৈ আছে এইফালে গ'লে হৰণ হ'ব বা আমি ক'ব পাৰিম যে এইফালে গ'লে 2টো উলটি যাব তো আমি এনেকৈ লিখিব পাৰিম হাফ যেটো 2টো আমাৰ কি হ'ব গোটেইখিনিৰ লগতে হৰণ হ'ব বা উলটি যায় যিটো হ'ব তাৰ লগত গোটেইখিনিৰ লগতে আমাৰ পূৰণ হ'ব গতিকে আমি ব্ৰেকেটৰ ব্যৱহাৰ কৰিম কিউ এছ মাইনাছ পি অ' এছ তো আমাক এইটোৱে প্ৰমাণ কৰিব দিছিলে তো আমাৰ প্ৰমাণিত হ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো কৰিম কুৱেশ্যন নম্বৰ 6ত আমাক চিত্ৰটো দিয়া হোৱা নাই ইয়াৰ আমি প্ৰশ্নৰ সহায়ত চিত্ৰটো আঁকি ল'ব লাগিব কুৱেশ্যন নম্বৰ 6ত কৈছে যে দিয়া আছে যে এংগেল এক্স ৱাই জেড সমান 64 ডিগ্ৰী আৰু এক্স ৱাইক পি বিন্দুলৈ বঢ়াই দিয়া হৈছে তো আমি চিত্ৰটো আঁকিব লাগিব যিখিনি তথ্য আমাক দিয়া আছে সেই তথ্যখিনি ব্যৱহাৰ কৰি আমি চিত্ৰটো আঁকিবলৈ চেষ্টা কৰিম যে আমাক কৈছে যে এংগেল এক্স ৱাই জেড তো মই ইয়াতে এটা কোণ এক্স ৱাই জেড অংকন কৰিম মই ইয়াক ৱাই বুলি এইটো ৱাই হ'ব কিন্তু এক্স আৰু এইটো জেড বুলি ক'লোঁ এক্স ৱাই জেড 64 ডিগ্ৰী বুলি কৈছে তো ইয়াক 64 বুলি ক'লোঁ কিন্তু 64 ডিগ্ৰী তাৰপিছত কৈছে যে কি এক্স ৱাই পি বিন্দুলৈ বঢ়াই দিয়া হৈছে এক্স ৱাই পি বিন্দুলৈ মানে এইফালে বঢ়াই দিব লাগিব এক্স ৱাই পি বিন্দুলৈ বঢ়াই দিয়া হৈছে আমি ইয়ালৈকে বঢ়াই দিলোঁ এইটো পি বিন্দু তাৰপিছত কি কৈছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা আমি চিত্ৰটো অংকন কৰিলোঁ তাৰপিছত কৈছে যদি ৱাই কিউ ৰশ্মিয়ে এংগেল জেড ৱাই পিক সমদ্বিখণ্ডিত কৰে ৱাই কিউ ৰশ্মিয়ে জেড ৱাই পি এংগেল জেড ৱাই পি মানে এই এংগেলটো এই কোণটোক সমদ্বিখণ্ডিত কৰা বুলি কৈছে কোনে ৱাই কিউৱে সমদ্বিখণ্ডিত কৰাৰ অৰ্থ হ'ল যে কি সমানে দুটা ভাগত ভাগ কৰা ধৰা হ'ল এটা কোণ আছে আমাৰ 40 ডিগ্ৰী সেই কোণটোক যদি আমি সমদ্বিখণ্ডিত কৰিব লাগে তেতিয়াহ'লে সেই কোণটো সমানে দুটা ভাগত বিভক্ত হৈ এটা কোণত 20 ডিগ্ৰীকৈ আহিব সেইটো হ'ল সমদ্বিখণ্ডিত কৰাৰ কনচেপ্টটো এতিয়া ইয়াৰ সহায়ত আমাক কি ওলাব দিছে যে তেন্তে এংগেল এক্স ৱাই কিউ আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি নিৰ্ণয় কৰা এংগেল এক্স ৱাই কিউ হ'ল এক্স ৱাই কিউ এইটো কিউ পইণ্ট এক্স ৱাই কিউ হ'ল এইখিনি আৰু এইখিনিৰ যোগ হ'লে আমাক এক্স ৱাই কিউ দিব মানে ইয়াৰ পৰা লৈ ইয়ালৈকে এক্স ৱাই কিউ আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি এংগেল কিউ ৱাই পি মানে হ'ল এইটো আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি মানে হ'ব ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে এই কোণটো হ'ব প্ৰত্যাৱৰ্তী কিউ ৱাই পি তো এতিয়া মই দিয়া থকা কথাখিনি লিখি ল'ম চিত্ৰটো আমাৰ অঁকা হৈছে আৰু আগৰ নিচিনাকৈ মই সুবিধা হোৱাৰ কাৰণে চিত্ৰটো বেলেগ এটা কাগজত আঁকিও লৈছোঁ তো আমি দিয়া থকা কথাখিনি লিখি ল'ম যে দিয়া আছে এংগেল এক্স ৱাই জেড সমান 64 ডিগ্ৰী আৰু আমাক কি কৈছিলে আৰু ৱাই কিউ ৰশ্মিয়ে আমাৰ কি কৰে এংগেল জেড ৱাই পিক সমদ্বিখণ্ডিত কৰা বুলি কৈছিল সমদ্বিখণ্ডিত কৰে এটাকে আমি কি লিখিব পাৰিম যেহেতু আমাৰ কি হয় যে ৱাই কিউ যিডাল আমাৰ ৰশ্মি আছে এই ৰশ্মিডালে এংগেল জেড ৱাই পিক সমদ্বিখণ্ডিত কৰে তেতিয়াহ'লে আমি ক'ব পাৰিম যে কি এংগেল কিউ ৱাই পি মানে এই কোণটো আৰু এংগেল কিউ ৱাই জেড মানে এই কোণটো এই দুটা কোণ আমাৰ সমান হ'ব তো আমি লিখিব পাৰিম যে এংগেল কিউ ৱাই পি সমান
এংগেল কিউ ৱাই জেড কাৰণ এইকাৰণে আমি লিখিব পাৰিলোঁ কাৰণ যেতিয়া আমাৰ কোনো সমদ্বিখণ্ডিত কৰিব তেতিয়া আমাৰ কোণটো দুটা সমান ভাগত বিভক্ত হ'ব আৰু সেই সমান ভাগ দুটা হ'ল এইটো আৰু এইটো বা এই কোণটো আৰু এই কোণটো তো আমি লিখিম এইখিনি কাৰ সমান হ'ব গোটেই কোণটোৰ আধাৰ সমান হ'ব তো আমি লিখিব পাৰিম হাফ অফ এংগেল জেড ৱাই পি তো ইয়াক মই সমীকৰণ 1 বুলি ক'লোঁ এতিয়া আমি কি দেখা পাই আছোঁ চিত্ৰৰ পৰা আমি এতিয়া চাম যে এই কোণটো এংগেল জেড ৱাই পি এংগেল জেড ৱাই পি মানে এই কোণটো ইয়াৰ পৰা ইয়ালৈকে আৰু এংগেল জেড ৱাই এক্স মানে এই কোণটো আৰু এই কোণটো এই দুটা কোণ লগ লাগি আমাৰ কি হৈছে এটা ৰৈখিক জুৰীয়া কোণ পৰিছে তো আমি সেই কথাটো আমি লিখিম চিত্ৰৰ পৰা আমি লিখিম এংগেল ইয়াতে চালে বুজি পাব যে চিত্ৰৰ পৰা এংগেল জেড ৱাই পি প্লাছ আৰু এই কোণটোৰ নাম হ'ল জেড ৱাই এক্স এংগেল জেড ৱাই এক্স সমান 180 ডিগ্ৰী কাৰণটো হ'ল ৰৈখিক জুৰীয়া কোণ ইয়াৰ পৰা আমি জেড ৱাই পিৰ মানটো ওলাব পাৰিম কাৰণ জেড ৱাই এক্সৰ মান আমি আগতে পাইছিলোঁ বা জেড ৱাই এক্স বা এক্স ৱাই জেড একেটাই হয় নামকেইটা আমাৰ মানে যদিও আমাৰ বেলেগকৈ লিখা হৈছে অৰ্থ একেটাই বুজায় কাৰণ আমি জেড ৱাই এক্সক এক্স ৱাই জেড বুলিও ক'ব পাৰোঁ একেটা বৰ্ণকে বুজাব তো এংগেল জেড ৱাই পি প্লাছ এংগেল জেড ৱাই এক্সৰ মান আমাক কিমান দিয়া আছিলে বা এক্স ৱাই জেডৰ মান আমাক দিয়া আছিলে 64 ডিগ্ৰী একেটাই কথা সমান 180 ডিগ্ৰী তো ইয়াৰ পৰা এংগেল জেড ৱাই পিৰ আমি মানটো পাম এংগেল জেড ৱাই পি সমান 180 বিয়োগ 64 ডিগ্ৰী তো 8ৰ পৰা 1 টাৰ্ণেল 10 10ৰ পৰা 4 গ'লে হ'ব 6 ইয়াত থাকিব 7 7ৰ পৰা 6 গ'লে হ'ব 1 আৰু ইয়াৰ পৰা 1 নামিব তো আমি পালোঁ 116 ডিগ্ৰী এতিয়া সমীকৰণ 1 যেটো আছিল আমাৰ সমীকৰণ 1ত আমি এংগেল জেড ৱাই পিৰ মানটো বহুৱাম সমীকৰণ 1ত আমি এংগেল জেড ৱাই পিৰ মান বহুৱালে আমি এই দুটা কোণৰ মানটো পাম তো ইয়াৰ পৰা যেহেতু আমাক কি কৈছিলে যে কিউ ৱাই পি নিৰ্ণয় কৰিব দিছিলে গতিকে আমি কিউ ৱাই পি আমি ইয়াৰ পৰা নিৰ্ণয় কৰি ল'ম তাৰ পৰা আমি প্ৰত্যাৱৰ্তী কিউ ৱাই পিটো আমি নিৰ্ণয় কৰিব পাৰিম তো আমি লিখিম সমীকৰণ 1ত এতিয়া সমীকৰণ 1ত এংগেল জেড ৱাই পিৰ মান বহুৱাই পাওঁ তে জেড ৱাই পিৰ মান মই সমীকৰণ 1ত বহুৱাম সমীকৰণ 1টো আছিলে এইটো এংগেল কিউ ৱাই পি সমান কি আছিলে হাফ অফ এংগেল জেড ৱাই পি এতিয়া এংগেল কিউ ৱাই পি সমান হাফ অফ এংগেল জেড ৱাই পিৰ মান আমি পাইছিলোঁ 116 ডিগ্ৰী তো ইয়াৰ পৰা আমি কিউ ৱাই পিৰ মানটো আমি ওলাব পাৰোঁ এংগেল কিউ ৱাই পি সমান 2 ৰে 11 যাব 5 বাৰ 1 বাকী ৰ'ব 1 আহিব 6 আগত 16 যাব 18 8 বাৰ তো আমাৰ 58 ডিগ্ৰী হ'ব আমাক ওলাব দিছিলে কি প্ৰত্যাৱৰ্তী কিউ ৱাই পি তো প্ৰত্যাৱৰ্তী কিউ ৱাই পি মানে কি হয় যদি আমাৰ এই কোণটো কিউ ৱাই পি হয় এইটো কিউ টু পি আৰু এইটো ৱাই এইটো যদি আমি কওঁ এইটো আমাৰ কিউ ৱাই পি হয় আৰু এইটো যদি আমাৰ 58 ডিগ্ৰী হয় তেতিয়াহ'লে এইখিনি অংশই কি দিব প্ৰত্যাৱৰ্তী কিউ ৱাই পি দিব তো প্ৰত্যাৱৰ্তী কিউ ৱাই পি ওলোৱাৰ কাৰণে আমি 360 ডিগ্ৰীৰ পৰা 58 ডিগ্ৰী বিয়োগ কৰিব লাগিব এতেকে প্ৰত্যাৱৰ্তী এংগেল কিউ ৱাই পি সমান তলত লিখিছোঁ মই জেগা নাথাকাৰ কাৰণে 360 ডিগ্ৰী বিয়োগ 58 ডিগ্ৰী তো ইয়াৰ পৰা পাম আমি কিমান 10ৰ পৰা 8 গ'লে হ'ব 2 ইয়াত 0 হ'ব আৰু 3 হ'ব 302 ডিগ্ৰী হ'ব প্ৰত্যাৱৰ্তী কিউ ৱাই পি আমাৰ ওলাল এতিয়া ইয়াৰ পিছত আমি নিৰ্ণয় কৰিব লাগে এক্স ৱাই কিউ
এতিয়া এক্স ৱাই কিউ মানে হ'ল কোনখিনি এক্স ৱাই কিউ এতিয়া আমি গম পাইছিলোঁ যে কি যেটো আমাৰ কিউ ৱাই পি হয় সেইটো আমাৰ কিউ ৱাই জেটৰ লগত সমান বুলি আমি গম পাইছিলোঁ যেটো আমাৰ 1 নম্বৰ সমীকৰণত আছিলে তো কিউ ৱাই পিৰ মান আমি পালোঁ 58 ডিগ্ৰী গতে কিউ ৱাই জেটৰ মানো আমি 58 ডিগ্ৰী বুলি ক'ব পাৰিম তো এইখিনি আমাৰ 58 ডিগ্ৰী হ'ব তো এই গোটেই কোণটো আমাৰ কিনেকে পাম এই 58 ডিগ্ৰী আৰু 64 প্লাস কৰিলে আমি 58 ডিগ্ৰীটো পাম আমি লিখিম এতেকে আমি xy জেটৰ xy কিউৰ মানটো আমি লিখিব পাৰিম তো xy কিউ সমান হ'ব কিউ ৱাই জেড প্লাস xy জেড তো কিউ ৱাই জেটৰ মান আমি পাইছিলোঁ কিমান কিউ ৱাই জেটৰ মান পাইছিলোঁ আমি 58 ডিগ্ৰী আৰু xy জেটৰ মান পাইছিলোঁ আমি 64 ডিগ্ৰী তো এই দুটা আমি সব কৰিলে উত্তৰটো আমি পাম তো হাতে 4 হ'ব 12 দুই হাতত থাকিলে 5 6 হ'ব 11 আৰু হাতে থাকিব 12 তাৰ মানে 112 হ'ব এংগেল xy কিউৰ মানটো